চৰাই নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আমাৰ এক বিশেষ অনুষ্ঠান ভিলেজ ছুপাৰষ্টাৰ বিচাৰি আমি এটা আমাৰ নতুন আৰু প্ৰথমবাৰৰ কাৰণে আমি এটা অনুষ্ঠান আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানৰ যোগেদি গাঁও অঞ্চলত বসবাস কৰা যিসমূহ সৰু সৰু কণ কণ মইনা মাইনী আছে আমি সেই তেখেতলোকৰ প্ৰতিভা আপোনালোকৰ মাজত প্ৰকাশ কৰিবৰ কাৰণে আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু আমাৰ প্ৰথম অনুষ্ঠান যিহেতু আৰু প্ৰথম অনুষ্ঠানতে আমাৰ ধেমাজি বৰদলনি শিশু শিল্পী আমাৰ লগত আছে আৰু আমি তেখেতৰ পৰা জানিম আমি তেখেতৰ প্ৰতিভা চাম আৰু তেখেতৰ এই প্ৰতিভাৰে আমি বিশ্বৰ দৰবাৰৰ লগতে আমাৰ অসমৰ লগতে ভাৰতবৰ্ষৰ এই সমগ্ৰ গোটেই পৃথিৱীত সকলোৱে দেখা পাওক আৰু এই কণমানিজনী ভৱিষ্যতৰ দিনলৈ আৰু আগবাঢ়ি যাওক আমি তাৰে কামনাৰে আজি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু আমি এই অনুষ্ঠানৰ মাজতে পোনপটীয়াকৈ সোমাই যাবলৈ চেষ্টা কৰিম আহক আমি এই সকলোৱে ভিলেজ ছুপাৰষ্টাৰ যি অনুষ্ঠান এই অনুষ্ঠানৰ সম্পূৰ্ণ সাফল্যমণ্ডিত কৰিবলৈ আমি আগবাঢ়ি আহক আমি পোনপটীয়াকৈ কণমানি আমন্ত্ৰিত শিল্পীৰ লগত কথা শিশু শিল্পী আছে তেখেতৰ তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ তাৰপিছত তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰীমতী পাহি দত্ত ঘৰ তোমাৰ বৰদলনি তিনিআলি কলিতা গাঁও বৰদলনি তিনিআলি কিয় পঢ়িছা তুমি ক্লাছ 5 আজি তুমি আমাৰ অনুষ্ঠানলৈ আহিছা আৰু কেনেকুৱা লাগিছে মোক ভাল লাগিছে ইমান কম সময়ৰ বয়সতে যেতিয়া বিভিন্ন অনুষ্ঠানৰ লগতে তাৰ উপৰিও তোমাক যিবিলাক নৃত্য বা যেনেকৈ কিছুমান গীতো গোৱা শুনিছোঁ আৰু কবিতা এই সকলোবিলাক কোনে শিকাইছে মোক স্কুলৰ বাইদেউহঁতেও শিকায় কেতিয়াবা জুবিন ছাৰে শিকায় জীৱন ছাৰে হয় আৰু এনেই কিমান দিন হ'ল কিবা এইবিলাক যে নৃত্য শিকিছা আৰু কবিতা কিবা কিবি সেইবিলাক যে মানে তুমি গাই আছা বা প্ৰকাশ কৰিছা কিমান দিন হ'ল কিমান বছৰৰ পৰা শিকি আছা তুমি মই সৰুৰ পৰাই শিকি আছোঁ হয় এয়া হ'ল কণমানি পাহি দত্ত আৰু আমি তেখেতৰ লগত পৰিচয় পত্ৰৰ অলৰেডি কথা পাতিছোঁ তেখেতৰ পৰিচয় আমি আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ এতিয়া আমি পোনপটীয়াকৈ তেখেতৰ যিসমূহ প্ৰতিভা আমি কণমানি পাহি দত্তৰ প্ৰতিভা আপোনালোকৰ মাজত দাঙি ধৰিম আৰু পাহি পোনপ্ৰথমে কি গাই শুনাব আমাক আজি কবিতা ঠিক আছে গাই দিম কবিতা নীল হালধীয়া চৰাই এটা নিজান দুপৰত খিৰিকীৰ মুখত নিমাতে বহি থাকে গধূলি হ'লে পাখিত সানি লয় কেতিয়াবা নিয়ম কেতিয়াবা হেঙুলৰ শেষৰটো কণিকা ৰাতি নিজান পোহৰত গাৰুৰ কাষত নীৰ সাজিব খোজে সপোনৰ কোটা নিসাজে দুখৰ ঘৰ নীল হালধীয়া চৰাইয়ে গান নাগায় হয়তো সপোন দেখে গানত ধন্যবাদ ভাল লাগিলে এই যে কবিতাটো গালে কোনে লিখা গম পোৱা নে নামটো ক'ব পাৰিব তুমি ক'ত শিকিছিলা কবিতাটো কোনে শিকাইছিলে আমাৰ নামঘৰত শিকিছিলোঁ নামঘৰত শিকাইছিলে এই এনেধৰণৰ প্ৰতিভা আৰু আমি চাম আৰু এতিয়া তুমি নেক্সট আৰু কি প্ৰতিভা আমাক আগবঢ়াই দিবা বিয়ানাম অকণমান জানো আজিৰ যুগত আমাৰ গাঁৱলীয়া অঞ্চলতো হেৰাই যাবলৈ ধৰিছে বিয়ানাম
আৰু সেই বিয়ানামে পাহিয়ে গাই শুনাব। আহক আমি বিয়ানামৰ মাজলৈ সোমাই যাওঁ আৰু গীতটো পাহিয়ে গাই শুনাই। জন্মভূমি জন্ম ঠাই কিয় দিলা জন্ম মা গৰ্ভত আছিলা একোকে নাজানিলা জন্মভূমি জন্ম ঠাই কিয় দিলা জন্ম মা গৰ্ভত আছিলা একোকে নাজানিলা। সুন্দৰ সুন্দৰ মানে সঁচাই ভাল লাগিলে। আৰু আমাৰ সমাজৰ ফালৰ পৰা যেতিয়া বিয়ানাম আমি খুব কম শুনিবলৈ পাওঁ আৰু বিয়ানাম যিহেতু হেৰাই যাবলৈ ধৰিছে। আৰু কি বিয়ানামটো কি গাইছিলে আপুনি? জন্মভূমি জন্ম ঠাই। জন্মভূমি জন্ম ঠাই আৰু মাৰ গৰ্ভত কিবা এটা বুলি কৈছিলে? মাৰ গৰ্ভত আছিলা একো কেলে নিশিকিলা। মাৰ গৰ্ভত আছিলা একো কিয় নিশিকিলা। বৰ এটা সুন্দৰ বিয়ানাম শুনাই দিলে। আৰু আমি পাহি সুধিম এই যে গানবিলাক তুমি ক'ত শিকিলা আৰু কোনে শিকাইছিলে তোমাক এই বিয়ানামটো গাব কাৰণে? এইবোৰ মই মোবাইলৰ পৰাই শিকোঁ। মোবাইলত চাই চাই। আৰু মা দেউতাৰ আৰু আইতাই কিবা শিকাইছিল কিবা মা দেউতা? মায়ে এনে অকণমান শিকাই দিয়ে বিয়ানাম। হয়। আৰু এজন শিশুক যেতিয়া সমাজৰ মাজত আগবঢ়াই নিয়াৰ চেষ্টাৰে প্ৰথম গুৰি ধৰোঁতা নিজৰ মাক দেউতাক। আৰু তেখেতক পাহিক নিজৰ মাকে সমাজৰ মাজলৈ আগবঢ়াই দিছে যে তেখেতৰ পৰা কিবা এটা শিকাৰ ইচ্ছাৰে। এতিয়া আমি আমাৰ দায়িত্ব আমি যিসকল শিশু এই শিশুসকলক আমাৰ বিশ্বৰ দৰবাৰত স্থাপন কৰাৰ উপৰিও এইসকল শিশুক আমি এখন ভাল সমাজ দিবৰ কাৰণে চেষ্টা কৰিব পাৰোঁ। আমি পাহি দত্তৰ যি সত্ৰীয়া নৃত্যৰ যি প্ৰতিভা আমি চাওঁ। আমি পোনপটীয়াকৈ সত্ৰীয়া নৃত্যৰ মাজলৈ সোমাই যাম। পাহি ষ্টাডি কৰিব পৰা কোনে শিকাইছিলে তোমাক সত্ৰীয়া নৃত্য? এইটো আমাৰ স্কুলতে শিকায়। স্কুলতে শিকাইছিলে। তাৰমানে আমাৰ গাঁও অঞ্চলৰ যিসমূহ বৰ্তমান স্কুলতো এনেকুৱা ধৰণৰ সত্ৰীয়া নৃত্য শিকায়। তাৰমানে আজি গম পাইছোঁ মই পোনপ্ৰথম পৰা কাৰণে। আৰু সকলোৱে এটা ভাল খবৰ বুলি ক'ব লাগিব, আমাৰ চৰকাৰী স্কুলত নহয় জানো, যিহেতু আমাৰ প্ৰাইভেট গভৰ্ণমেণ্ট স্কুলত পঢ়া ল'ৰা ছোৱালী ইমান এটা টেলেণ্ট আছে। আৰু চৰকাৰী স্কুলতো সত্ৰীয়া নৃত্যৰ পৰা আদি কৰি বৰগীত কবিতা পাঠ কেনেধৰণে কৰিব লাগে সেই সমস্ত জ্ঞান দি থকা হৈছে বৰ্তমান। কিন্তু এইসমূহ জ্ঞান আৰু এনেকুৱা বহুত প্ৰতিভা আমি পাম। আৰু আমাৰ বিভিন্ন ধৰণৰ আমাৰ জিলাৰ লগতে আমাৰ অঞ্চলটোত আছে। আমি আপোনালোকৰ মাজত দেখুৱাবলৈ চেষ্টা কৰিম। আমি পোনপটীয়াকৈ পাহিৰ ওচৰত সোমাই যাম। পাহি তুমি নাচিব পাৰা। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱা মহেশ্বৰম গুৰু সাক্ষাৎ পৰম ব্ৰহ্মা তস্मै শ্ৰী গুৰুৱে নমঃ তস্मै শ্ৰী গুৰুৱে নমঃ তস্मै শ্ৰী গুৰুৱে নমঃ। হৈ গ'ল নেকি? ইমান সুন্দৰ নৃত্য প্ৰদৰ্শন কৰি দেখুৱালে আৰু কি ক'ম, সঁচাই মন সুখী অনুভৱ কৰিলোঁ আজি যিটো অনুষ্ঠানত। আহক আমি এতিয়া পাহি দত্তৰ দ্বাৰাই আমি পাহিয়ে বৰগীত গাব ন। এতিয়া আমাক বৰগীত গাই শুনাব। আমাক পাহিয়ে যথেষ্টখিনি আমাক আমোদ জনাইছে আৰু প্ৰতিভা যিসমূহ
তেখেতৰ যি প্ৰতিভা সেই প্ৰতিভা আমাৰ সঁচাই আমাৰ মাজেৰে আগবঢ়াই নিছে আমি সঁচাই আমি আকৌ পাহিৰ যি বৰগীত সেই বৰগীতৰ মাজেৰে সোমাই যাম পাহি আমাৰ বৰগীত গাই শুনাব বৰগীতটো কোনে লিখা আছিলে বাইদেউ কোনে লিখা কোৱা নাছিল হয় নেকি বাইদেউ শিকাইছিলে এই বাইদেউ গোটেইখিনি স্কুলতে শিকাইছিলে কোন বাইদেউ বাইদেউৰ কথাকে নাম কি জানে পুতুল বাইদেউ কোন বাইদেউ পুতুল বাইদেউ আৰু পুতুল বাইদেউ এইসমূহ যি বাহিৰে যিখিনি প্ৰতিভা প্ৰকাশ কৰি আপোনালোকৰ মাজত দেখুৱালে আপোনালোকৰ মাজত আগবঢ়াই দিলে এই সমস্ত তেখেতক স্কুলতে শিকা নহয় জানো স্কুলতে শিকা আৰু স্কুলৰ বাইদেউ তেখেতক শিকাইছে আৰু সঁচাই আমি সুখী অনুভৱ কৰিব পাৰিছোঁ আমাৰ চৰকাৰী স্কুলতো এনেকুৱা ধৰণৰ সমস্ত কথাখিনি শিশুসকলক জ্ঞান নিচিনা হৈছে আহক আমি কোনটো দেখা আমি পাহিৰ বৰগীত শুনিম পাহি নাৰায়ণ কাহে ভকতি কৰো তেৰা নাৰায়ণ কাহে ভকতি কৰো তেৰা তেৰি পা মৰু মন মাধৱে ঘনে ঘন ঘাতু কপাপন সুৰা নাৰায়ণ কাহে ভকতি কৰো তেৰা সঁচাই বহুত ধুনীয়া লিখিলে পাহিৰ যি প্ৰতিভা আৰু আগবাঢ়ি আহক আৰু আগবাঢ়ি যাওক পাহিয়ে আৰু শিকক আমাক আৰু ভাল ভাল যিসমূহ প্ৰতিভা আমাক দেখুৱাওক আৰু পাহি এতিয়া শেষত কিবা ক'বা নেকি তুমি ইমান বৰগীত শিকিলা কিমান দিনৰ ভিতৰত তুমি প্ৰথম কেতিয়া বৰগীত শিকিছিলা সমস্ত 1 বছৰৰ ভিতৰতে সম্পূৰ্ণখিনি প্ৰতিভা তেখেতে গ্ৰহণ কৰিছে শেষত আৰু কিবা দেখুৱাবা নেকি ভাগৰ লাগিছে নেকি টোপনি উঠিছে নেকি কি খাই ভাল পোৱা হয় পাহি দেখিবলৈ যিমান ধুনীয়া পাহিৰ চুলিখিনিও তাত থাকি দুগুণ ধুনীয়া পাহি চুলিখিনি যথেষ্টখিনি দীঘল দিব লাগিব তাত পাহিৰ চুলিখিনি ইমান দীঘলকৈ জন্মৰ পৰা একেবাৰে কথা নিদিয়ে কাটিছিলোঁ আকৌ বাঢ়ি গ'ল মায়ে কাটিব নিদিয়ে নেকি আৰু চুলিৰ প্ৰতিও তেখেতে যথেষ্টখিনি যতন কৰিছে আৰু চুলিটো লক্ষ্য ৰাখি তেখেতে চুলিখিনি ইমান ধুনীয়াকৈ যত্ন কৰি দীঘল হৈ ৰাখিছে আৰু আমি আজি এই অনুষ্ঠানটো আমি ইমানতে সামৰিব লাগিব আৰু পাহিৰ যি প্ৰতিভা জাষ্ট এটা উদাহৰণ হিচাপে আমি আপোনালোকক প্ৰকাশ কৰিবলৈ আপোনালোকৰ মাজলৈ আগবঢ়াই দিছিলোঁ আৰু পাহিৰ যি প্ৰতিভা আপোনালোকে আন 10জনক শ্বেয়াৰ কৰক আৰু আপোনাৰ যি সন্তানৰ প্ৰতিভা সেই প্ৰতিভা আমাৰ চেনেলৰ যোগেদি যদি দেখুৱাব বিচাৰে আমাৰ তলত ডিছক্ৰিপশ্যনতো দিয়া আছে আৰু তলত এই ভিডিঅ'টোৰ লগতে আমাৰ ফোন নম্বৰ দিয়া আছে আপুনি তাত আমাক ফোন কৰি বা হোৱাটছআপতো আমাৰ লগত যোগাযোগ কৰিব পাৰিব আৰু এনেধৰণৰ আমাৰ গাঁৱলীয়া যিসমূহ ল'ৰা ছোৱালী বা শিশু বিশেষকৈ শিশু কণ মইনামণিসকলক আমি আমাৰ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰা আমাৰ এই যিসমূহ প্ৰতিভা এই প্ৰতিভা আপোনালোকৰ মাজত প্ৰকাশ কৰাই আমাৰ ইয়াৰ লক্ষ্য আছিলে আৰু উদ্দেশ্য আছিলে আমি এই সমস্ত এই গাঁৱলীয়া যিসকল উঠি অহা নৱপ্ৰজন্মক উঠি অহা পদুমৰ কলি যিহেতু তেখেতলোকক আমি আগবঢ়াই নিয়াটো আমাৰ দায়িত্ব আৰু তেখেতলোকক এই আগবঢ়াই নিবৰ কাৰণে আমি এনেকুৱা এটা আজি অনুষ্ঠান আয়োজন কৰিবলগীয়া কৰিছোঁ আহক আমি নেক্সট
আকৌ বেলেগ এজন প্ৰতিভাৱান ব্যক্তিক লৈ প্ৰতিভাৱান এজন শিশুক লৈ পিনি আমি আপোনালোকৰ মাজলৈ আগবাঢ়ি যাম আপোনালোকৰ কাৰণে নতুন এটা ভিডিঅ' দিবলৈ আমি চেষ্টা কৰিম। আজিলৈ শুভৰাত্ৰি বুলি ক'ব লাগিব। আহক আমি আজি অনুষ্ঠানৰ পৰা বিদায় মাগোঁ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ এই ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব।